সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আজি নতুন বছৰ প্ৰথম আৰম্ভণি 1 তাৰিখ আজি বহাগৰ 1 তাৰিখ সেয়ে মই নামঘৰলৈকে গ'লোঁ নামঘৰত গৈ অকণমান নাম কীৰ্তন কৰিলোঁ আৰু এয়া আমাৰ পাঠকনী দুজনী হয় তেওঁলোকে সেৱা জনাইছে কাৰণ নাম গোৱাৰ পিছত তেওঁলোকে অলপ বেলেগকৈ সেৱা কৰে কাৰণ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে সেয়ে সেৱা জনায় ভগৱানৰ ওচৰত তো তেনেকৈ সেৱা জনালে তো মই ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখোঁ সেয়ে বৰমাহঁতৰো ভিডিঅ' কৰিলোঁ আমাৰো অলপমান ভিডিঅ' কৰিলোঁ ৰঙালী বিহু যেতিয়া নাচিতো আৰু থাকিব নোৱাৰি সেই গোটেইকেইজনী লগ হৈ পেলাই আমি অকণমান সময় নাচিলোঁ ৰাতিপুৱাৰ ভাগত নামঘৰত গ'লোঁ বাৰু কিন্তু আবেলি সময়তনো ক'ত যাওঁ সেয়ে ভাবিলোঁ ৰাম ঠাকুৰ মন্দিৰলৈকে যাওঁ কাৰণ মই তেওঁৰ শিষ্য সেয়ে ৰাম ঠাকুৰ মন্দিৰত গৈ পেলাই অকণমান মনটো শান্ত কৰিলোঁ কাৰণ মনটো মোৰ বেয়া লাগি আছিলে সেয়ে মই তালৈকে গ'লোঁ ৰঙালী বিহু যেতিয়া বিহু ফাংচন আৰু নোচোৱাকৈ থাকিব পাৰিনে মইতো এনেও আগৰ পৰা বিহু ফাংচন চাই বহুতেই ভাল পাওঁ মই বিহু ফাংচন ৰাতিপুৱাই দিয়া ছোৱালী সেয়ে আজিও মোৰ মন যায় বিহু চাবলৈ সেই অকণমান ৰাজৰ লগত গৈ পেলাই বিহু চালোঁ